ইমামে আজম আবু হানিফা ৰহমাতুল্লাহ আলাইহি বিজনেছ কৰিছিলে আৰু এদিন বিজনেছৰ পাৰপাছত নিজৰ শস্যবোৰ বিক্ৰী কৰাৰ কাৰণে তেওঁৰ মেনেজাৰক পঠাইছিলে মিছৰলৈ। তো মেনেজাৰজন মিছৰত গৈ শস্যবোৰ এক মাহ ষ্টক কৰি ৰাখিছিল যাতে দাম বাঢ়ি যায়। এক মাহ পিছত মানুহৰ চাহিদা আৰু বাঢ়ি গৈছিল আৰু ষ্টক থকাৰ কাৰণে তাৰ পৰা ভিৰ লাগিছিল কিনাৰ কাৰণে। সেই সুযোগতে মানুহজন আৰু দাম বৃদ্ধি কৰি দিছিল। য'ত লাভ হোৱাৰ কথা আছিলে 70-80 হাজাৰ টকা, তাত লাভ হৈছিলে 2.5 লাখ টকা। তো মানুহজন বহুত হেভি হৈছিলে। তাৰ পৰা ৰিটাৰ্ণ যেতিয়া আহিছিলে তেতিয়া আবু হানিফা ৰহমাতুল্লাহ আলাইহি কৈছিলে যে হুজুৰ বহুত টকা মুনাফা হৈছে। কৈছিলে কিমান? কৈছিলে 2.5 লাখ টকা। ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহি আচৰিত হৈ গৈছিলে। তেওঁতো ভাবিছিলে যে 70-80 হাজাৰ টকাই লাভ হ'ব, কিন্তু 2.5 লাখ টকা কেনেকৈ মুনাফা হ'ল? তেতিয়া ক'লে এইটো কেনেকৈ? কয় মই মিছৰত যোৱাৰ পিছত এক মাহ মই শস্যবোৰ ষ্টক কৰি ৰাখিছিলোঁ দাম বঢ়াৰ কাৰণে, আৰু এক মাহ পিছত যেতিয়া মানুহৰ চাহিদা বাঢ়ি গৈছিল মই তেতিয়া সেই সুযোগত আৰু দাম বঢ়াই দিছোঁ সেইকাৰণে। তেতিয়া আবু হানিফা ৰহমাতুল্লাহ আলাইহি ক'লে যে নাউজুবিল্লাহ, কাৰণ এইটোতো তুমি ঠিক কৰা নাই। এটাতো কি এক মাহ তুমি ষ্টক কৰি ৰাখিছিলা শস্য, আৰু মানুহৰ মাজত কি তুমি সমস্যাৰ সৃষ্টি কৰিছিলা। এইটো ইছলামত একদম প্ৰহিবিটেড, এইটো হাৰাম। ইছলামত এনেকৈ বিজনেছ কৰা জায়েজ নহয়, ষ্ট্ৰিক্টলি প্ৰহিবিটেড। তেতিয়া ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহি ক'লে যে এতিয়া 2.5 লাখ টকাটো মানুহক বিতৰণ কৰিব নোৱাৰোঁ, কাৰণ কাৰ ঘৰ ক'ত আছে, কোন মানুহ ক'ত আছে, কেনেকৈ আমি বিতৰণ কৰিম? তেতিয়া ক'লে যে এই 2.5 লাখ টকাৰ 1 পইচা তুমি মোৰ একাউণ্টত ডিপজিট নকৰিবা, এই 2.5 লাখ টকা তুমি গৰীব দুখীয়াৰ মাজত বিতৰণ কৰি দিয়া। আৰু তৎক্ষণাত মেনেজাৰজন সেই 2.5 লাখ টকা গৰীব দুখীয়া মানুহক বিতৰণ কৰি দিলে। চ' ফ্ৰেণ্ডছ, পৃথিৱীততো আমি পইচা ইনকাম কৰিম, পইচা ইনকাম আমি কৰিবই লাগিব। ছাৰ্ভাইভ কৰাৰ কাৰণে পইচা আমাৰ বহুত দৰকাৰ, কিন্তু আমি সৎ পথত ইনকাম কৰিব লাগিব, এথিকেলি ইনকাম কৰিব লাগিব, হাৰাম পথত নহয়। যিটো জায়েজ পথ আছে সেইটোত, সৎ পথত। অসৎ পথত আমি যদি পইচা ইনকাম কৰোঁ, যিমানেই পইচা ইনকাম নকৰোঁ কিয়, যেনেকৈ কিছুমান ডাঙৰ ডাঙৰ কোম্পানী আছিল, সাহাৰা ধৰি লওক বা বেলেগ কিবা, সেইবোৰ আজি বৰবাদ হৈ গৈছে। গতিকে পইচা ইনকাম কৰি পৃথিৱীত যিমানেই ইচ্ছা সিমান, কিন্তু সৎ পথত।